কল্যাণ ইউটিউব চেনেল। আজি মই আপোনালোকৰ যোনটো অৰুণোদয় আঁচনি ফাৰ্ষ্ট পে'মেণ্টৰ পইচা কেলৈ সোমোৱা নাই আৰু যোনটো 22 তাৰিখে সোমাবলৈ আছিলে কেলৈ সোমোৱা নাই আৰু কাৰ সোমাইছে আৰু কেতিয়া যাৰ সোমোৱা নাই কি কি কৰিব আজি এই ভিডিঅ'টো সম্পূৰ্ণ কৰা হ'ব। তো ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰি বন্ধ কৰিলে স্কিপ কৰিলে আপোনালোকে একো গম নাপাব। এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰিবলৈ পাহৰি যাব। আৰু মোৰ চেনেলত গিভৱে চলিছে, গিভৱেত পাৰ্টিচিপেট কৰিবলৈ ফ্ৰেণ্ড প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি আৰু যোনটো মোৰ গিভৱে পাৰ্টিচিপেট হৈ যাব। তো বলক ভিডিঅ' আৰম্ভ কৰিম। আজি হৈছে 22 তাৰিখে যোনটো পে'মেণ্ট হ'বলৈ আছিলে সেইটো হোৱা নাই। 22 তাৰিখে বহুতো মানুহ সোমোৱা নাই। কেলৈ সোমোৱা নাই তেওঁলোকে কৈছে। তো মই কেইটামান কাৰণ কৰিছোঁ চাওক। কাৰণ সোমোৱা নাই কাৰণ হ'ব পাৰে যে যোনটো চৰকাৰে পইচা ৰিলিজ কৰি দিয়া নাই, নহ'লে যোনটো PFM যোনটো ৱেবছাইট এইটো আমি ক্ৰমত গৈ পিনে উইজত গৈ PFMS বুলি মাৰিব। মই হৈছে প্ৰথম লিংকত ক্লিক কৰি পেজত আহি যাব। যোনটো PFMত যোনটো ট্ৰেক ইয়াত আহিব চাওক, নাও ইয়ৰ পে'মেণ্ট অপশ্যন আহিব, ইয়াত ক্লিক কৰি দিব। যোনটো অপশ্যনটো আহি গৈছে। তো বন্ধুসকল চাওক, কিছুমান ইয়াত ডকুমেণ্ট আপলোড কৰোঁতে সময় ল'ব পাৰে, নহ'লে ডকুমেণ্ট আপলোড কৰোঁতে সময় ল'ব পাৰে, নহ'লে যোনটো বিত্ত বিভাগ তাৰপৰা পইচা ৰিলিজ নহ'ব পাৰে, নহ'লে টেকনিকেল কিবা প্ৰব্লেমৰ কাৰণেও নহ'ব পাৰে। আৰু যদি কিবা মই আপডেট পাওঁ আপোনালোকক আপডেটৰ ইনফৰ্মেশ্যন দি থাকিম। তেতিয়াহ'লে বন্ধুসকল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, শ্বেয়াৰ কৰিব মানি দিব। শ্বেয়াৰ কৰিলে চাওক মই মটিভেশ্যন পাম ভিডিঅ' বনাবলৈ। আৰু বহুত মানুহে এইটো কমেণ্ট কৰিছিলে, সেইকাৰণে কমেণ্টৰ ভিত্তিত মই এই ভিডিঅ'টো বনাইছোঁ। কেলৈ বহুত মানুহৰ বেংক একাউণ্টত পইচা সোমোৱা নাই বুলি কৈছে। তেওঁলোকে কি কৰিব এতিয়া সেইটো কেইদিনমান ৱেইট কৰক। কোনো নতুন এটা আপডেট আহিবলৈ, নতুন এটা আপডেট আহিলে মই আপোনালোকে সোনকালে পাব, অতি সোনকালে পাব। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, শ্বেয়াৰ কৰিব পাহৰি যাব। আৰু 23 নৱেম্বৰ তাৰিখৰ আজি এইটোৱে আপডেট আছিলে। কিবা নতুন আপডেট আহিলে মই আপোনাক সময় দি থাকিম। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিয়ক। আৰু কিবা কমেণ্ট থাকিলে মোক কমেণ্ট বক্সত ক'ব পাৰে। আজিলৈ ভিডিঅ'টো ভাল লাগিলে বন্ধু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি যাব। ধন্যবাদ।